वेलकम टू माय यूट्यूब चैनल तरालिस ब्लॉग पुनः एबार मोर यूट्यूब चैनल आपन सकलोके स्वागतम जनाइছো। तो आज मैं आसो कत आपलोक देखाई आसो तो मैं आज এখন আছো সংগীত স্কুলত। तो आज आमार संगीत स्कुলত এটা ধামাকা খানা হ'ব আছে। তো আপোনালোকে চাই থাকক ভিডিঅ' শেষলৈ শেষলৈ কি কৰোঁ এই চানা বুনা মাখান গোটেই মাখান একদম জোচত আছে গোটেই কি কৰে কি গীত গাই চব আপোনালোকক দেখাই দিম। চাই থাকক একদম জগাৰ চলি আছে। তো ইয়াত মাংস ধুই আছে বাইদেৱে খাইছোঁ। তো আমাৰ ইয়াৰ বাইদেউ আমাৰ স্কুলৰ কণিকা কলিতা বাইদেউ। তো আপোনালোকৰ টিহুৰ যিবিলাক আছে মোৰ এই চেনেলটো যিবিলাকে চাইছে তো আপোনালোকে সকলোৱে নিশ্চয় চিনি পাব এখেতক। তো এখেতৰ স্কুলত আহক আৰু এবাৰ চাই যাওক এখেতৰ আৰু সংগীত স্কুলখন বহুত বেছি ভাল লাগে। তো আহক আৰু চাওক আৰু এনজয় কৰক। ল'ৰা ছোৱালী আছে যদি সৰু সৰু কণ ল'ৰা ছোৱালী আছে যদি ইয়াত প্ৰশিক্ষণ দিব পাৰে সংগীতৰ তো আহি যাব। আৰু এখেতৰ কণ্টেক্ট নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিম। তো চাই ল'ব। দিছে এতিয়া তো চাহটো আমি খাই ল'ম প্ৰথমতে। একদম বিতৰণ কৰি আহিলোঁ। তো এতিয়া আহিলোঁ চালোঁ কি দিয়ক দিয়ক মই চাহটো খাই লওঁ। তো আমার প্রধান শিক্ষয়িত্রী আছে আমার স্কুলের পুরা খাই আছে বনাই আছে। তোর রান্ধনি কেন লাগছি গানের স্কুলত আহি কেন লাগছি বঢ়িয়া লাগছি আজি বেছি ভাল লাগছি। কি কৈছি হয় নেকি? তক আৰু তাকো গান শুনি শুনি ৰান্ধি আছে তো ভালে হ'ব। যাৰ হাতত এই বটাটো ৰখি যায় শুনি কিবা নহয় কিবা এটা গান কথা হওক কিবা এটা নহয় কিবা আমি এই গেমটো এতিয়া ষ্টাৰ্ট কৰিম। মজা। তো এয়া মাংসৰ বাবে পিঁয়াজ মছলাবোৰ দিয়া গৈছে। তাৰপিছত পূৰা মাংসখন বনোৱা হ'ব। তাৰপিছত কি বনাবা আছে? টেঙা বাপৰে মাংস 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 মাত্ৰ এক পিচ কিন্তু পাবা দেই। আমাৰ খানাৰ কি কি আইটেম বনোৱা গৈছে তো দালি এই টেঙা আৰু এই হৈছে খানাৰ মেইন বস্তু মাংস আৰু এইফালে ভাত আৰু এয়া মাছ এয়া চাটনি নেমু কেইপিছো দেখাব লাগিব আৰু এই নেমু কেইপিচ
ব্লগটো ইমানতে সামৰণি কৰোঁ। তো ভাল লাগিলে ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই। এখনি চাফা কৰি